গুড মৰ্ণিং এভৰিৱান। আমি এতিয়া 7টা বাজি গ'ল বাৰু দেই। শুই উঠিলোঁ, উঠি চোতাল সাৰি আহিলোঁ। আহি এয়া বিছনা ওপৰত বহি আছোঁ। বিছনাখন ঠিক কৰি লওঁ, এটা উঠাই পঠিয়াইছোঁ এতিয়া। তাৰপিছত আজি দিনটো কি কৰি থাকোঁ আপোনালোকক দেখাম, চাই যাব ভিডিঅ'টো শেষলৈকে। আজি মানে মাঘৰ বিহুৰ 1 তাৰিখ নহয় জানো, মাঘৰ। চব জেগাতেতো সেই চাকি জ্বলোৱা নিয়মটো আছে নাই নাজানো, চবতে থাকে চাগে ন। মৃতকৰ চাকি যে জ্বলাই যে, সেইটো জ্বলাই চাগে সকলোৱে। তাকে আমিও জ্বলাব লৈছোঁ আজি। ৰাতিপুৱা বেলাতে জ্বলাম। আৰুনো দিনটো কি কৰোঁ কি নকৰোঁ দেখাই যাম আপোনালোকক। ভিডিঅ'টো চাই যাব দেই গাড়ী শেষলৈকে। আৰু আমাৰ ভিডিঅ'টো কি কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নকৰে আপোনালোকে, ভিডিঅ'টো নাচায় আৰু চাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব ভিডিঅ'টো দেই। মই এতিয়া বিছনা পাৰি লওঁ, মানে পাৰিলোঁ বাৰু। এতিয়া এই গাৰু চাৰুবিলাক জাপি লওঁ, জাপি ঘৰ সাৰি ঘৰটো ঝাৰু দি লওঁ। তাৰপিছত আৰু ষ্টাৰ্ট দিম আৰু কামৰ। গা চা ধুই আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ। এতিয়ালৈ এয়া আমাৰ চাকি জ্বলোৱা মানে মই আৰম্ভ কৰিব ল'লোঁ আৰু। এতিয়া গাহৰি মাংস শাক আছিলে। আমাৰ মানুহবিলাকে গাহৰি খাই ভাল পায় যে। আপোনালোকৰ তাত কেনেকুৱা নিয়ম কৰে জনাবচোন দেই। আমাৰ মা ঘৰ তাত বাৰু আমি জলপান দি কয় আমাৰ সংঘীয়া নিয়মত। আমাৰ ইয়াত মানে আহোম যে বামুণীয়া নিয়ম হ'বা নেকি। আমাৰ আহোম কাৰণে আৰু ন সাঁজ লাগে। আমাৰ সাঁজ নথলোঁ মানে এবাৰ সেইকাৰণে মদ আনি কৰিলোঁ। চবৰে নিজৰ ইচ্ছামতে কৰিব পাৰে ন। সেইকাৰণে পৰা জ্বলাবলগীয়া নিয়ম আৰু জ্বলাই ল'লোঁ চাকিখন। আমাৰ মানুহবিলাকেতো ভাত খাবৰ কাৰণে কলপাত পাৰি থাকিব দিছোঁ এটা চাইডে। 12টা বাজিলে আমি এইখিনি কৰি থাকোঁ মানে ভাত খাওঁ মানে। আপোনালোকে কলপাতত কোনে কোনে ভাত খাই জনাবচোন দেই, ভাল পায়। এতিয়া মানে ভাগে ভাগে কৰি যাম আৰু। এই ঢাৰিখন হেৰি উলিয়াই দিব লাগিছিলে অকণমান। এইবোৰ ক'ৰবাত মিছল কৰিব লাগে নহয় কোনোবা এখন আকৌ। বেলেগ বাচনত দি দিলোঁ। আমি সাঁজ নথলোঁ মানে এতিয়া চলাই মানে জ্বলাইছোঁ আৰু। দিয়ক মোৰ মগটো এইখিনি হেৰি কাঢ়ি দিওঁ, ধূপৰ হেৰি পৰিলে পায়। এইখিনি উলিয়াই থাককে যাওক লগতে বাহিৰত। এই ধূপ চাকিখিনি তাত ধূপ জ্বলা জেগাত থোৱাকৈ যাওক। জেগা মহাই দিব লাগিব নহয়। কৃষ্ণ অকণমান এনেকৈ মহাই দিছোঁ। মাংস গাহৰি এইখিনি বিলাই দে দি দে। গাহৰিয়ে হেৰিয়ে বনোৱা কেলৈ নেদেখাম ইমান লাজ খাই দেখাই দে আকৌ জমনিকে। আলহী ঘৰত খাইছোঁ এনেকৈ। ষ্টাইল আলহী ঘৰত কেনেকৈ খাই দেখাই দে। আলহী ঘৰত নিজৰ ঘৰত কেনেকৈ খাই দেখা, নিজৰ ঘৰত না মানুহটো না দেখা নহয়। ৰ অকণ সৰু কৰি ল'ম দেখা।
মাংস দি দে আকৌ চিকেনৰ পুতেক অঁ পুতেকটো খাই দে আলহী ঘৰত কেনেকৈ খাই ষ্টাইলত দেখাই দে মাংস এডোখৰ নিজৰ ঘৰত কেনেকৈ খাই দেখাবি নিজৰ ঘৰত কেনেকৈ খায় নিজৰ ঘৰত কেনেকৈ খাব অঁ অঁ সেইটো নহয় নিজৰ ঘৰত সেনেকৈ খায় মানুহবিলাকে হয় ন অঁ সেইটো বনাই আকৌ সৰহ হ'ল আকৌ ভাত এনেই লোকচান কৰি ভাত গোৱাটো লোকচান কৰি ভাত গোৱা তই আকৌ লোকচান নকৰিবি আকৌ ধুনীয়া ষ্টাইলত দেখাই পেলাই ৰান্ধনি নগ'ল আমি এতিয়া ভাতটো খাই লওঁ লাইনি দি দে মাংস অকণমান এবাৰ আমি খাই লওঁ দেই গাইছ ভাতটো নাই চব বগা মাংস পাহৰি গ'ল নহয় এইখিনি কালি আমাৰ হাঁহ মাংস শাক অকণ মিলে খাই ন তথাপি গাহৰি লাভা দালি আছে ভাল ভাল মাল মাল এতিয়া চাকি জ্বলাইছোঁ আজি ওলাব হয় নাই মোক এই হেতাখন দে আকৌ মাংস বাঢ়ি ল'বলৈ পানী 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 গৰম পানী আনো হা ভাত বহাই থাকা হ'ল আৰু লেতেৰা নকওঁ ন ইমানকৈ তোক না ধোৱাহে ঈশ্বৰ ৰাম ৰাম খাম দেই গাইছ খাব পৰা নাই জানো ভাত এইকেইটা তথাপি একদম ঘূৰা কাটি দিবি ইমানকৈ নালাগে এই বেছি দীঘললৈ নিবই আপোনালোক এনেকৈ তলত বহি ভাত খাই নাখায় জনাবচোন দেই গাইছ আমি কেতিয়াবা এনেকৈ তলত বহিয়ে খাওঁ দেই এতিয়াহে ওপৰত খাইছোঁ কিন্তু এতিয়া মানে মানুহ চানুহ সৰহ হ'লে তলতে এনেকৈ ঢাৰি কৰি লওঁ ভাত খালেও ভাল লাগিলে দেই বহুত ভাল লাগিলে খানা খাওঁতে লাগিলে আজিকালিতো খানা খালে থাকে আৰু বিস্তাতে নহয় কলপাত পাবলৈ নাই আমাৰতো এইবোৰ চাই একেবাৰে পাবলৈ নাই কলপাত কিবা কিবি সকাম কৰিবলৈ পাবলৈ নাই কৈ আছোঁ এয়া এতিয়া ভাত খাবলৈ মই বহিলোঁ আৰু দেই খাই লওঁ ভাতটো আপোনালোকেও খাওক আমিও খাই থাকোঁ এয়া খাই বৈ উঠা মানে আবেলি 3টা 4টা বজাত লগৰ এজনী আহি ওলালেহি লগতে ভিডিঅ'টো সামৰিম ন ক্লাছ কৰিছে গোটেইজনী লগৰ মানে মই কম্পিউটাৰ ক্লাছ কৰোঁতে লগ পাইছিলোঁ এতিয়া গম পাইছেনি চাহকণ খাই লওঁ খাই বৈ ন কিমান সময় থাকে আপোনালোকে ভিডিঅ'বিলাক চাব মৰম দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা আমাৰ মাইনাছ মোৰ ভ্লগ চেনেলটোৰ পৰা আপোনালোকক বহুত 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 অনুৰোধ কৰিছোঁ গাইজ আপোনালোকে যে আমাৰ ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বাই বাই কৰি দিব চব কৰি দিব দেই গাইজ এতিয়ালৈ বাই বাই ভিডিঅ'টো আজি সামৰি দিম নেকি এইটো ভিডিঅ'তে
দেই গোটেইখিনি বাই বাই দি আকৌ বেলেগ এটা ভিডিঅ'তে লগ পাম আপোনালোক সকলোকে দেই।